নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? সকলো চবৰে ভাল বুলি ভাল সদায় নিচিনাকৈ জুই এই যে ডাইলগটো বহুতে মোক বাদ দিবলৈ কয়, বহুতে আকৌ মনত পেলাই দিয়ে, ক'বলৈ কয়, কিন্তু মই এইটো কেতিয়াও নেৰোঁ। এটা আইডেণ্টিটি হয়, এটা জোচ হয়, এটা ইম'শ্যন হয়। ইমান দিনৰ মূৰত আপোনালোকৰ সন্মুখত আহিছোঁ, কাৰণটো পিছে পৰেও জানিব। আগতে আৰে এইটো বছৰ যাবলৈ লৈছে 2022টো যাবৰ হ'লেই, পটককৈ আহিছিলে যাবৰ হ'লেই 2023 আহিবই আৰু। তো পুৰণি বছৰটোৱে মানে 2022টোৱে আমাক কি দিলে কি নিদিলে, হাঁহি দিলে, কান্দোন দিলে, সুখ দুখ, তাৰ মাজেৰে আমাৰ এই বছৰটো যাবলৈ লৈছে। তো আমি আজি আপোনালোক মই একেলগে আজি গোটেই বছৰটোৱে আমাক কি দিলে সেইখিনি চাম, ঠিক আছে? মানে আলোচনা কৰিম, এটা সৰু ৰিকেপ ভিডিঅ' বনাম বুলি ভাবিছোঁ, শেষলৈকে চাব। তাৰ আগতে আমি গৰম কাপোৰ লৈ আহোঁ দুইটাৰে, ঠাণ্ডাত কবি কবি অৱস্থা নাইকিয়া, মানে গৰম কাপোৰখিনিতো ঘৰত থাকিলে, এতিয়া যাবৰো হোৱা নাই। তো ঠাণ্ডা পৰিছে কেইদিনমানৰ পৰা গুৱাহাটীত, অকণমান মানে কঁপিছোঁ। তো ভাবিছোঁ অকণ গৰম কাপোৰ কিবা লৈ আহোঁ। তো বলক আগতে বজাৰ কৰি আহোঁ। আৰু বহুত বছৰ হ'ল আজি য'ত বজাৰ কৰিব যাম, ডেকাথলন যাম বুলি ভাবিছোঁ। তাৰ পৰাই কিবা এটা লৈ আহিম যদি পাওঁ, বাজেট মিলে, ঠিক আছে? তো বলক আপোনালোকেও মোৰ লগত, আমাৰ লগত ব্লগটো আৰম্ভ কৰি দিছে। একদম শেষলৈকে চাব, লাইক এটা কৰিব আৰু অকণমান বেছিকৈ মৰম কৰি ছাবস্ক্ৰাইব আৰু কমেণ্ট এটা লিখি দিব, ঠিক আছে? ঐ বুজিছেনে? দেখাই দে আৰু মুখখন কিমান দিন পিছত ন, আমি মেচিং আজিও। এয়া আমি আহি পালোঁ য'ত আহিম বুলি কৈছিলোঁ, ডেকাথলন। চাওক কিমান গাড়ী, কিমান ভিৰ, বহুত ডাঙৰ মলৰ নিচিনাই আৰু ডাঙৰ। ইয়াতে স্পৰ্টছৰ, তাৰপিছত ট্ৰেভেলিং, চব ধৰণৰ বস্তু পায়। চাইকেল এখন দিম লৈ নেকি? ইয়াতে ঢেৰ চাইকেল আছে। তই চাইকেলখন ক'ৰ পৰা লৈছিলি? তেতিয়া যে লৈছিলি দেখা পাইছ। আমাৰ জিলমিলে পালে মস্ত ফূৰ্তি পাব। ডাঙৰ ডাঙৰ হ'লে তাই যেতিয়া চাইকেল চলাব পৰা হ'ব, এটা লৈ দিম ইয়াৰ পৰা, পৰি থাকিবি পাছত। ফিউকে যায়। এইটো বেলেঞ্চটো কেনেকৈ ৰাখিবি? যোনে কৰে তেওঁৱে। ঐ ঐ ঐ ঐ ঐ গিৰি যাবি, গিৰি যাবি। কোনোদিনে কৰি নোপোৱা বস্তু ইয়াতে কি নাপায় চাওক না, ইমান ডাঙৰ কি নাপায় ইয়াতে, চব ধৰণৰ বস্তু। কিন্তু বস্তুবোৰৰ দাম শুনিলেহে মূৰ ঘূৰাই যায়। যিখিনি বস্তু ল'বলৈ আহিছে সেইখিনি বস্তু চাব লাগিব। এতিয়া গৰম জেকেট, তাৰপিছত শ্বুবোৰ ল'ব লাগে। কি চাকি দামবোৰ দেখিলেহে কিবা একদম গাটো পিট পাতাল কৰে। সৰু হোৱা যেন লাগিছে। চাই আছে এতিয়ালৈকে একো পচন্দ হোৱা নাই। মই অকণ উইণ্টাৰ কিবা চাওঁ, মোৰো কাপোৰ নোহোৱা হৈছে। এইটো এইবোৰতো ছোৱালীৰে ন, সৰু হয় ন? ফটোৱা কিয় নেদেখিব? আজিলৈকে ইউজ কৰি পোৱাই নাই টুপি, সদাই ইউজ কৰিলে ধুনীয়া দেখা পাওঁ। চুইমিং নাজানা মানুহ সিহঁতো নাই ইয়াতে। ইটোৰে অকল পানীতে দেখা পায়। ল'ৰা একদম নতুন কাপোৰ কিনিয়ে পিন্ধিয়ে পেলালে আৰু ভাল লাগিছে, ভাল লাগিছে, কিবাতে ভাল লাগিছে। এইটো কালাৰ তাত নাছিলে, সেই নেভি ব্লু, ব্লেক সেইবোৰে পিন্ধি ডাঙৰ হ'ল। এইটো কালাৰ ভাল লাগিছে, ইউনিক কালাৰ। ডেকাথলনৰ পৰা মোৰ একো লোৱা নহ'ল আজি। মই এটা মাত্ৰ কাপোৰ লৈছে। মানে ডেকাথলনৰ পৰা আহি ইমান বেছি ঠাণ্ডা লাগিছিল নহয়, একদম বহুত বেছি ঠাণ্ডা পাইছোঁ। তো আহি পূৰা খাই কিনে একদম শুই গৈছিলোঁ। এতিয়া বজাৰৰ পৰা আহিলোঁ, মাছ আনিলোঁ, চব্জি আনিলোঁ, কিবা কিবি। তো ভাবিলোঁ আপোনালোকৰ লগত কথাখিনি পাতি লওঁ, বলক এটা ৰিকেপ কৰোঁ। মানে আমাৰ 2022টো কেনেকুৱা গ'ল, ভাল নে বেয়া, সেই গোটেইখিনি এবাৰ মানে বেক টু দ্য একদম 2022ৰ জানুৱাৰীত যাওঁ, কেনেকুৱা কি হৈছিল গোটেইখিনি চাই লওঁ এবাৰ। মই মোৰ কাহিনীখিনি ক'ম, তেতিয়া আপোনালোকে ৰিলেট কৰিব পাৰিব আপোনালোকৰ নিজৰ লগত। লগতে কমেণ্ট কৰি জনাব কেনেকুৱা মানে পাইছে গোটেই বস্তুখিনি চাই। অ'কে, প্ৰথমত আৰম্ভ কৰোঁ 2022ৰ জানুৱাৰী। 2022ৰ জানুৱাৰীত বিয়া আছিল। তেতিয়া ইমান ধুমধাম, তেতিয়া প্ৰস্তুতিত, বিয়াৰ পূৰা প্ৰস্তুতি চলি আছিল। মানুহ মতা, চিঠি বিলোৱা, বজাৰ সমাৰ কৰা, কাপোৰৰ বজাৰ, হেন তেন, ছোৱালীৰ বিয়াত যে কিমান কি। কিন্তু সেই সময়ত আছিল কৰোণা, ক'ভিড-19।
ইমান জ্বলা-কলা খুৱাইছে কৰোণাই সেইটো সময়ত মানে বিয়াবোৰ হ'ব নহ'ব বিয়াত মানুহ এটেণ্ড থাকিব পাৰিবনে নাই দুদিনৰ মূৰে মূৰে নতুন নতুন এছঅ'পি চৰকাৰে উলিয়াই দি আছিল তো সেইবোৰৰ মাজেদি বিয়াখন ভালে ভালে হ'ল অকল মোৰেই নহয় চবৰে বিয়াবোৰ ভালে ভালে হৈ গ'ল তাৰপিছত হৈ গ'লো মই বোৱাৰী নতুন এখন ঘৰৰ বোৱাৰী ছোৱালী জীৱনৰ পৰা বোৱাৰী জীৱন পালোঁ নতুন ঘৰ নতুন পৰিয়াল নতুন মানুহ তাৰপিছত লাহে লাহে অকণমান ঠাণ্ডাও যাব ধৰিলে ফেব্ৰুৱাৰী মাহটো গ'ল তাৰপিছত মাৰ্চ আহিলে তাৰপিছত এপ্ৰিল আহিলে মাৰ্চ মাহলৈকে যিহেতু বিয়াৰ উৰমালত থাকে সেইখিনি অলপ সেই উমদুমনিটো আছিলে তাৰপিছত এপ্ৰিল আহিলে এপ্ৰিলত আমি গ'লোঁ হয় আৰু মই গুজৰাট দিল্লী লগতে আগ্ৰা বহুত কিবা কিবি ঘূৰিলোঁ সেয়া কেৱল আপোনালোকৰ বাবে সম্ভৱ হৈ যাব তো বহুত বেছি সেয়া ভাল অভিজ্ঞতা আমাৰ দুইটাৰ কাৰণে তাৰপিছত তেনেকৈ তাৰপিছত এপ্ৰিল গ'ল বহাগ বিহু ভালে ভালে গ'ল বিয়াৰ পিছত প্ৰথমটো বহাগ বিহু ঘৰৰ পৰা মোৰ নতুন ঘৰৰ পৰা উদযাপন কৰিলোঁ তাৰপিছত এপ্ৰিল গ'ল ৰ'ব পাহৰিছিলোঁৱে এপ্ৰিলত 100K কমপ্লিট হ'ল আমাৰ মৰমৰ ফেমিলিটো লগতে আমি কিনিলোঁ বাইক আমাৰ মৰমৰ বাইক চিম্বাখন এপ্ৰিলতে আমাৰ সপোন এটা পূৰা কৰিলোঁ এপ্ৰিল মে মাহত আহিল আমাৰ জীৱনত এক নতুন খুচখবৰি সেইটো হৈছে আমাৰ পৰিয়ালত মানে মাৰ পৰিয়ালত দাদাৰ ছোৱালী জিলমিলৰ জন্ম হ'ল মেত আমি মহাশয় আৰু মই গ'লো ছিকিম গেংটক পুৰা ঘূৰি আহিলোঁ সেয়াও এক মানে জীৱনৰ একদম মানে বেষ্ট অভিজ্ঞতা আমি যিদিনা ছিকিমৰ পৰা আহিছোঁ তাৰ পিছদিনা জিলমিলৰ নামাকৰণ আছিলে তাৰপিছত মে গ'ল জুন গ'ল জুলাই পুৰা বাঘৰ বাৰিষা সেইটো সময়ত ঘৰত মানে সেই আৰু কঠীয়া ৰোৱা কিবা কিবি ঘৰৰ কাম চলি আছিলে পাকঘৰ বনোৱা সেই তাৰ মাজে মাজে হাজবেণ্ডৰ লগত ক'তবা মানে ওচৰ পাজৰ য'ত যি পাওঁ ঘূৰি থাকোঁ ভিডিঅ' বনাওঁ ঘৰৰ ভিডিঅ' বনাই মাৰ ঘৰত আহোঁ তেনেকৈ ভাবি মেলি আমি খুব ৰিস্ক লৈ মানে ডাঠ কৰি ভাবি পেলাই এটা কঠোৰ ডিচিশ্যন মানে লাইফৰ বহুত কঠোৰ ডিচিশ্যনে ক'ব লাগিব এতিয়া ডাঠ কৰি দুয়োটাই ওলাই আহিলোঁ গুৱাহাটীত আমি যিহেতু থাকি গৈছোঁ সেইকাৰণে বেষ্ট অপশ্যন গুৱাহাটী বুলিয়ে ভাবিলোঁ তাৰপিছত গুৱাহাটী অহাৰ পিছত ওচৰে পাজৰে ঘূৰা আৰম্ভ কৰিলোঁ তাৰপিছত মাজতে গ'লোঁ আপোনাৰ শ্বিলং গ'লোঁ চেৰাপুঞ্জী ঘূৰিলোঁ সেয়া তেনেকৈ আহি পৰিলে ডিচেম্বৰটো আহি পৰা হয় এক্সাম মান্থ হয় প্ৰত্যেক বছৰে ডিচেম্বৰ মাহটো চবৰে এক্সাম থাকে তো ইয়াৰ ব্যতিক্ৰম নহ'ল এইবাৰো মহাশয়ৰ যিহেতু এক্সাম আছিলে কম্পিউটাৰ স্কিল টেষ্ট তো তাৰ লগত যিহেতু ময়ো আছোঁ এতিয়া মইনো কেনেকৈ পূৰা ধেমালি কৰি ফুৰোঁ বা ভিডিঅ' বনাই ফুৰোঁ তাকতো ছাপৰ্ট দিবই লাগিব তো সেয়ে ভাবিলোঁ তাৰ লগতে ময়ো অকণমান ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰত থাকি পঢ়া পাতি কৰোঁ এক্সাম কিবা কিবি দিওঁ তো যাৰ কাৰণে এইকেইদিন অলপমান ভিডিঅ' দিয়া বা অমুক কৰাৰ পৰা আঁতৰত আছিলোঁ অকণমান পঢ়িম বুলি ময়ো এক্সাম কিবা কিবি দিলোঁ আৰু বাকী 2022টো ভাল বেয়াৰ মাজত গ'ল সময় আৰু কি চলাই নি আছে আমাক চলি থাকিবই চবৰে তেনেকুৱাই হয় বাকী পালোঁ নাপালোঁ সেয়া ক'বলৈ নাযাওঁ মুঠতে ভালভাৱেই গ'ল নিগেটিভ পজিটিভটো দুইটাই থাকিবই ন এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি য'ত ভাল আছে তাত বেয়া থাকিব সেইটো আমি একচেপ্ট কৰিবই লাগিব বা নতুন বছৰত চবৰে ভাল হ'ব পজিটিভ থাকক সদায় যোগাত্মক চিন্তাধাৰা ৰাখক সদায় মানে বিশ্বাস ৰাখিব নিজৰ ওপৰত ভগৱানৰ ওপৰত সদায় কিবা নহয় কিবা মুঠতে ভাল হ'বই ঠিক আছে একো চিন্তা নকৰিব